এভৰিৱান শিৱানীছ ব্লগ আৰু এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ আজি আপোনালোকৰ লগত অলপ কথা পাতিবলৈ আহিছোঁ। কি খবৰ? সকলোৰে হয়তো নিশ্চয় ভালেই। বৰ্তমান পৰিস্থিতিটো সকলোৱে জানেই, মই কোৱাৰ কোনো প্ৰয়োজন নাই। সকলোৱে সজাগ আৰু সচেতন হৈ থাকিব। ঘৰৰ পৰা বাহিৰত নোলাব বিশেষ প্ৰয়োজন নহ'লে। আৰু বাহিৰত গ'লেও মাস্ক পৰিধান কৰিব, চেনিটাইজাৰ ব্যৱহাৰ কৰিব। মই যিখন গাঁৱত বসবাস কৰোঁ এখন গাঁৱলীয়া সমাজ হয়। ইয়াতো দুজন কৰোণা পজিটিভ পেচেণ্ট ওলাইছে। আমিও ঘৰৰ ভিতৰতে আছোঁ, পৰাপক্ষত বাহিৰলৈ ওলাব চেষ্টা কৰা নাই। আৰু কিবা কাম থাকিলে পাপা যায় আৰু কাম কৰি আহি লগতে ঘৰত গা পা ধুই চেনিটাইজ কৰি ভিতৰ সোমাই। কৰোণা অকল টাউন চহৰতে যে হৈছে সেইটো নহয়, গাঁৱলীয়া সমাজতো হৈছে। গতিকে সকলোৱে সজাগ আৰু সচেতন হ'ব। নিজে সচেতন হৈ থাকিলেহে গাঁওখন আৰু লগতে সমাজখনক সচেতন কৰিব পাৰিব। গতিকে সকলোৱে সচেতন হ'ব। আৰু আজিৰ দিনটোত কি কৰোঁ নকৰোঁ তাকে দেখাবলৈ চেষ্টা কৰিম। আৰু যদি অকণমান টাইম ওলাই মোৰ ভিডিঅ'খিনি চাবচোন। আৰু কিবা ভুল ভ্ৰান্তি থাকিলে ক'ব, মই শুধৰাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক আজিৰ দিনটোত কি কৰোঁ তাকে দেখাওঁ আপোনালোকক। বহুত দিন হ'ল মুখৰ আৰু চুলিৰ যতন লোৱা নাই, সেইবাবে ভাবিলোঁ আজি অলপ কিবা কিবি কৰোঁ। আচলতে জেতুকা অনা বহুত দিন হ'ল, বতৰ বেয়া আছিলে কাৰণে লগোৱা নাছিলোঁ। আজি ৰ'দ দিছে, সেইবাবে ভাবিলোঁ আজি জেতুকাখিনি লগাই দিওঁ, নহ'লে জেতুকাখিনি শুকাই যাব। আৰু মই কি কৰোঁ তাকে দেখাবলৈ চেষ্টা কৰিম। এতিয়াতো এল'ভেৰা কাটোঁ আৰু এই এল'ভেৰা জোপাৰ পৰা এইবোৰ পুলি হৈছে। এতিয়া মই ইয়াৰ পৰা এনেকুৱাকৈ এল'ভেৰা দুটা পাত এনেকৈ কাটি নিম আৰু এইখিনি কি কৰোঁ দেখাম। আৰু কাটিবলৈ অলপ অসুবিধা হয়, গছজোপা যিহেতু অলপ টাইট থাকে পাতকেইটাত। এয়া কাটিছোঁ আৰু কেইটামান কাটি লওঁ। জবা ফুল ছিঙিব আহিছোঁ। জবা ফুলজোপা পাপাই কাটি দিলে, সেইবাবে কমকৈ পাত আছে, তাৰ পৰাই কেইটামান ছিঙিলোঁ। যোৱাবাৰ লকডাউনতো জেতুকা জবা ফুল বহুত লগালোঁ। অৱশ্যে এবাৰ লগোৱা হোৱা নাই। আৰু এইবাৰ জেতুকা গছজোপা মৰি থাকিলে আমাৰ। বাহঁত কামপুৰত যাওঁতে আনিছিলে, তাকে আজি লগাওঁ। আৰু অলপ ছিগি লওঁ। এতিয়া মই স্কিনৰ যতন ল'ব ধৰিছোঁ। তাৰ বাবে মই কাটি অনা 3ডাল এল'ভেৰাৰে সৰুডাল লৈছোঁ, কাৰণ মুখত বেছি নালাগে, অলপ হ'লেই হয়। এইডাল চাওক এল'ভেৰাডাল। এতিয়া মই এল'ভেৰাডাল মাজেদি এনেকৈ দুডোখৰ কৰি ল'ম। দুডোখৰ কৰি ল'লে অলপ সুবিধাজনক হয়। আৰু এই ছাইডবোৰ দেখিছে কাঁইট আছে, এইবোৰ কাঁইট আছে। এই ছাইড দুটা মই কাটি ল'ম এনেদৰে এখন চাকুৰ সহায়ত। ইয়াত চাওক মই কাটি ল'লোঁ। এয়া মই দুইটা ছাইড এনেদৰে কাটি ল'লোঁ। এতিয়া এই ছাইডটোৰ মই বাকলিটো, এল'ভেৰাৰ যিটো বাকলি আছে ওপৰত, সেই সেউজীয়া অংশখিনি মই এখন চাকুৰ সহায়ত কাটি ল'ম পাতলাকৈ। এয়া চাওক মই সেউজীয়া অংশখিনি কাটি ল'লোঁ। এতিয়া ভিতৰৰ বগা অংশখিনি ওলাই গ'ল। এয়া চাওক। আপুনি ইচ্ছা কৰিলে এই এল'ভেৰাডোখৰ এনেদৰে ধৰি এনেদৰে বগা অংশটো এনেদৰে মুখত পেষ্ট কৰিব পাৰে, এনেদৰে কৰিব পাৰে। আৰু ইচ্ছা কৰিলে এনেদৰে চাকুখনৰ সহায়ত তাৰ যিটো জেল, এই বগা অংশখিনি এনেদৰে এখন প্লেটত এৰাই হাতেৰে এনেদৰে ঘঁহিব পাৰে। দুয়োটাই সুবিধাজনক হয়, আপোনাৰ নিজৰ ইচ্ছা কেনেকৈ লয়। আজি মই এনেদৰে পেষ্ট কৰিম।
পেষ্ট কৰাৰ আগতে এটা কথা কওঁ, আপোনালোকে যেতিয়া এল'ভেৰাডাল কাটি আনি মুখত এনেদৰে পেষ্ট কৰিব তেতিয়া অলপ খজুৱাব, কিটকিটনি ধৰিব, কাৰণ এইটো এল'ভেৰাটো কোনো ৰিফাইন কৰা নহয়, ডাইৰেক্ট গছৰ পৰা কাটি আনি লগোৱা হয়। যদিও অলপ খজুৱাই, কিটকিটনি ধৰে অলপ সময়ৰ কাৰণে, তথাপিও কিন্তু যিবোৰ মুখত এনেদৰে কিছুমান সৰু সৰু গুটি ওলাই ন, পিম্পলছ, সেইবোৰ কিন্তু নাইকিয়া হৈ যায়। মই প্ৰমাণ পাইছোঁ। যেতিয়া মোৰ মুখত এনেদৰে সৰু সৰু পিম্পলছ ওলায় তেতিয়া মই অন্য কোনো ব্যৱস্থা নকৰোঁ, ঘৰুৱা হিচাপে মই এই এল'ভেৰা জেলটোৱে ব্যৱহাৰ কৰোঁ আৰু তাৰ পৰা মই উপকৃত হৈছোঁ। সেইবাবে মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ। যদি আপোনালোকৰ এনেকুৱা সমস্যা আছে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, মই ইয়াৰ পৰা সুফল পাইছোঁ। এয়া চাওক, মই এনেদৰে গোটেই মুখখনতে এনেদৰে লাহে লাহে সানি আছোঁ। আৰু যদি আপুনি এনেকৈ সানিব ভাল নাপায়, জেলটো উলিয়াই ল'ব। মই বাৰু জেলটো উলিয়াই সানি দেখাই দিম আপোনালোকক, কিন্তু অলপ খজুৱাব, অলপ সময়ৰ কাৰণে। 10 মিনিটৰ পিছত আপুনি মুখখন ধুই দিব আৰু খজুৱতিটো নাইকিয়া হ'ব। ইয়াৰ উপৰিও মই ক্লিন ক্লিয়াৰ যিটো ফেচ ৱাছ, মই সেইটো ব্যৱহাৰ কৰোঁ। সেইটো ব্যৱহাৰ কৰি মই ভাল পাওঁ। আপোনালোকে বাৰু কি ফেচ ৱাছ ব্যৱহাৰ কৰে কমেণ্ট কৰি জনাবচোন। মই কিন্তু সেইটো ব্যৱহাৰ কৰিছোঁ, বহুত বছৰৰ পৰা কৰি আছোঁ। মই কিন্তু ভাল পাইছোঁ সেইটো ব্যৱহাৰ কৰি। এয়া চাওক, এইটো বগা পৰি গ'ল। এইটো আৰু অলপ কাটি দিওঁ, তেতিয়া আকৌ অকণমান জেল টাইপত ওলায়। এয়া চাওক, জেলবোৰ হাতত লাগি গৈছে এনেদৰে। জেলবোৰ বৈ আহিছে। ভিতৰত মানুহজনে চিঞৰি আছে। এতিয়া মই পুনৰ ৰাখি থোৱা আধা যিটুকুৰ মই কাটি থৈছিলোঁ সেইডোখৰ এল'ভেৰা লৈছোঁ আৰু এইডালো তেনেদৰে কাটি ল'ম। চাওক, এডাল কাটি ল'লোঁ। এতিয়া পিছ চাইডৰ সেউজীয়া অংশখিনি এৰাই লৈছোঁ। এতিয়া মই এখন প্লেট লৈছোঁ আৰু প্লেটখনত এনেদৰে দি দিব, তেতিয়া ইয়াৰ যিটো জেলটো ওলাই যায়। এনেদৰে দি দিব লাহে লাহে। যিটো বগা অংশ সেই অংশটো এৰাই যাব আৰু এল'ভেৰা জেলটো তাতে গুচি যায়। এল'ভেৰাডোখৰ যিহেতু সৰু, সেইবাবে অকণমান ওলাইছে। মই দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, এইখিনিত ওলাইছে। এতিয়া মই এইখিনি এনেদৰে লৈ পেষ্ট কৰি দিম।
এয়া মই গোটেই এল'ভেৰা জেলটো মুখত সানি ল'লোঁ। এতিয়া অলপমান কিটকিটনি ধৰি আছে, খজুৱাই আছে অকণ অকণ, কিন্তু চিন্তা কৰিব নালাগে। অলপ সময় খজুৱতি ধৰিব, তাৰপিছত খজুৱতিটো নাইকিয়া হৈ যায় আৰু 5 মিনিটৰ পিছত 5-10 মিনিটৰ পিছত আপোনালোকে মুখখন ধুই দিব। আৰু এইপিনে এই টাবত এইজোপা দেখিছেনে? এইজোপা এল'ভেৰা হয়। এইজোপা টাবত দিয়া এল'ভেৰা। এজোপা নাখানো হয়তো, মই সানি পোৱা নাই, কিন্তু মই সেইজোপাই সানো। তেতিয়াহ'লে মই পাছত আকৌ আপোনালোকক দেখাম। এতিয়া 10 মিনিট থাকোঁ, তাৰপিছত মুখ ধুই আহি আপোনালোকক দেখাম। 10 মিনিট সময় এনেই ৰখি থকাতকৈ ভাবিলোঁ জেতুকাখিনিকে মূৰত সানিবৰ বাবে যোগাৰ কৰি লওঁ। তাৰ বাবে মই ছিগি অনা জবা ফুলৰ পাতখিনি এইখিনি কেইটামানহে পালোঁ। আচলতে গছৰ ডালিবোৰ কটাই কাটি দিলে, সেইবাবে কেইটামান পালোঁ। এয়া জবা ফুল আৰু জেতুকা। এয়া এনেদৰে জবা ফুল লৈছোঁ আৰু জবা ফুলৰ পাতখিনি মই মিক্সিৰ জাৰটোত এনেদৰে ভৰাই লৈছোঁ। আৰু মুখখন খজুৱাই আছে, মই প্ৰথমে কৈছিলোঁ এল'ভেৰা জেলটো ভৰি দিলে মুখখন খজুৱাই, সেইবাবে মুখখন অলপ অলপ খজুৱাই আছে। আৰু এইখিনি জেতুকাখিনি ফ্ৰিজত থৈছিলোঁ, অলপ শুকাই যোৱা নিচিনা হৈছে। যিহেতু জেতুকাখিনি অনা এসপ্তাহ 10 দিনমান হ'ল, বতৰ বেয়া আছিলে, ৰ'দ দিয়া নাই, সেইবাবে মূৰত লগাব পৰা নাছিলোঁ। আৰু জেতুকা যিহেতু ঠাণ্ডা হয়, মূৰত লগাই দিলে চৰ্দি হয়, সেইবাবে অলপ কাঢ়া ৰ'দত লগোৱাটো মই সুবিধাজনক বুলি ভাবোঁ। তাকে এতিয়া আজি ৰ'দটো দিছে, লগাবলৈ লৈছোঁ। এতিয়া জেতুকাখিনি মিক্সি জাৰটোত এনেদৰে ভৰাই দিম। আৰু এয়া এল'ভেৰাখিনি আগতে দেখুৱাৰ দৰে পিচ কৰি লৈ যিটো ছাইডৰ অংশ, এই অংশটো কাটি এনেদৰে সেউজীয়া অংশখিনি এৰাই চাকুখনৰ সহায়ত জেলটো মই এৰাই দিম, অথনি দেখুৱাৰ দৰে। এতিয়া মুখখন ধুই আহিলোঁ। প্ৰায় 25 মিনিট সময়মান মই এনেদৰে এল'ভেৰা জেলবোৰ মুখত লগাই থ'লোঁ। তাৰপাছত মুখখন মই ধুই আহিলোঁ, ফেচ ৱাছ কৰি দিছোঁ। যেতিয়া মুখখন ধুই দিয়া যায়, পানীবোৰ যেতিয়া মুখত লাগে তেতিয়া খুব তিতা লাগে, কাৰণ এল'ভেৰাটো তিতা, সেইবাবে তিতা লাগে। আৰু মই ফেচ ৱাছ নকৰিলে মোৰ মুখখন কিবা লেতেৰা পাওঁ, সেইবাবে মই ফেচ ৱাছ কৰি ধুনীয়াকৈ ধুই আহিলোঁ। এয়া চাওক। আৰু 2-3 দিনমানৰ পিছত এই যিবোৰ সৰু সৰু পিম্পলছ ওলাইছে, সেইবোৰ নাইকিয়া হৈ যাব। এতিয়া জেতুকাখিনি লগাই লওঁ বুলি ভাবিছোঁ। এয়া চাওক জেতুকাখিনি এতিয়া লগাওঁ। মই নিজে লগাব নোৱাৰোঁ, বায়ে মোক লগাই দিব। যোৱাবাৰ লকডাউনত সপ্তাহত প্ৰায় 2-3 দিনকৈ লগালোঁ। তেতিয়া ঘৰতে জেতুকা গছজোপা আছিলে, কিন্তু এইবাৰ জেতুকা গছজোপা মৰি গ'ল, কি হ'ল নাজানো, আৰু গছজোপা মৰি গ'ল। তথাপিও তলত আৰু আকৌ পুলি হৈছে, জেতুকাৰ যিটো গুৰি আছিলে তাৰ পৰাই আকৌ পসাইছে, হ'ব বাৰু, কিন্তু এতিয়া ইমান ভালকৈ নাই, ছিগিব পৰা অৱস্থাত নাই। এইখিনি পাতখিনি অনা প্ৰায় এসপ্তাহ 10 দিন হৈ গ'ল। পাতখিনি ফ্ৰিজতে থৈছিলোঁ, অলপ শুকাই যোৱা নিচিনা হৈছে, তথাপিও ভাল হৈ আছে, লগাব পৰা অৱস্থাত আছে। তাকে আজি লগাই লওঁ। কিছুমানে অৱশ্যে জেতুকাত দৈ গাখীৰ দিয়া মই দেখিছোঁ, কিন্তু মই দৈ গাখীৰ দি লগাই পোৱা নাই, মই তেনেকৈ নলগাওঁ। জবা ফুল আৰু এল'ভেৰা দিয়ে মই লগাওঁ। তাকে লগাই লওঁ, তাৰপিছত আপোনালোকৰ লগত আকৌ কথা পাতিম। জেতুকা লগালোঁ, প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামান সময় এনেদৰে ৰাখি দিম, তাৰপাছত ধুই দিম। জেতুকাখিনি মোক বাৰু বায়ে লগাই দিলে, তথাপিও মই অকণমান চুইছিলোঁ। এয়া চাওক কালাৰটো, মই অকণমান চুই পেলাই আগৰখিনি থাপি দিছিলোঁ, আৰু যিটো বিয়পিয়ে সেইবোৰ মুচি দিছিলোঁ, দিওঁতে এইবোৰ কালাৰ ধৰিছে। তাকে অলপ সময় ৰাখি দিওঁ, তাৰপাছত মূৰ ধুই দিম বাৰু। তাৰপিছত আৰু আমকলি হয়, এইকেইদিন বতাহ ধুমুহাত আমকলিবোৰ সৰি গ'ল। তাকে আচাৰ বনাবলৈ এনেদৰে ধুই পেলাই ৰ'দত দিছোঁ। আচাৰ বনালে দেখাম বাৰু কেনেকৈ বনাওঁ। আৰু এইপিনে লৈ টেঙা আছে, আমাৰ গছৰ হয়, আৰু আম গছজোপা এইজোপা দেখাই দিছোঁ। বতাহ ধুমুহাত এইকেইদিনত বহুত সৰি গ'ল। তাৰপিছত আৰু ইপিনে আছে জলকীয়া, এয়া চাওক জলকীয়া,
এয়া জলকীয়া বজাৰৰ পৰা আনি এনেদৰে শুকুৱাই ৰাখিছোঁ। এতিয়া ভাটিবেলা 4টা বাজি গ'ল। ময়ো দুপৰীয়া গা পা ধুলোঁ, ধুই মেলি অলপ আৰাম কৰিলোঁ। কৰি পেলাই এতিয়া ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ আৰু ব্লগটো যিহেতু আৰম্ভ কৰিছিলোঁ, সামৰণি মাৰা নাই, তাকে সামৰণি মাৰি দিওঁ বুলি ভাবিলোঁ। মূৰটো ধুলোঁ, তেতিয়া আছে বাৰু, শুকোৱা নাই। আজি খালী পানী দিহে মূৰ ধুইছোঁ, কাইলৈ চেম্পু কৰি দিম। আচলতে আজি যদি চেম্পু কৰি দিওঁ, জেতুকা লগোৱা নলগোৱা একেডালেই হ'ব। গতিকে খালী পানীয়ে মূৰটো ধুলোঁ আজি, কাইলৈ চেম্পু কৰি দিম। আৰু চেম্পু নকৰিলে কিবা লেতেৰা লেতেৰা লাগি থাকে জেতুকা লোৱাৰ পিছত, সেইবাবে আজি ৰাখি দিম এনেদৰে খালী পানীয়ে ধুই, আৰু কাইলৈ চেম্পু কৰি দিম। আচলতে মই মূৰ ধোৱা আগদিনাখন সদায় নাৰিকল তেল ঘঁহোঁ মূৰত। তেল ঘঁহিব লাগে, তেল ঘঁহাটো ভাল। কিন্তু মই তেল ঘঁহি বেয়া পাওঁ, কিবা মানে বেমাৰী মানুহৰ নিচিনা লাগে, মই বেয়া পাওঁ। সেইবাবে মূৰ ধোৱা আগদিনাখন মানে তেল ঘঁহি দিওঁ, তাৰ পাছত পিছদিনাখন মূৰ ধুওঁ। যোৱাকালি এনেদৰে তেল ঘঁহিলোঁ, আজি জেতুকা লগালোঁ, আৰু এতিয়া মূৰ চুৰ ধুই আজৰি। কাইলৈ আকৌ চেম্পু কৰি দিম। সেইখিনিয়ে আৰু আজিৰ দিনটোত কি কৰিলোঁ দেখালোঁ আপোনালোকক। আৰু এনেদৰে মাজে মাজে ভিডিঅ' দিবলৈ চেষ্টা কৰিম, আপোনালোকৰ লগতো অলপ কথা বতৰা। আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আগবাঢ়ি যোৱাত অলপ সুবিধা হয়। তাকে আৰু বিশেষ একো নকওঁ, আৰু কৈ থাকিলে ভিডিঅ'টো দীঘলীয়া হৈ থাকিব, আৰু দীঘলীয়া হ'লে আপোনালোকে চাই আমনি পাব। গতিকে আৰু একো নকওঁ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। তেতিয়াহ'লে বাই।